দেবগণ দেবরাজ ইন্দ্রময় অধিপতি স্বর্গরাজ্য ব্রহ্মার মুখে জানিব পাৰিছো কাশ্যপ রৌরহত বৈ মাতৃ দ্বিতীয় দুটি দৈত্য দিশ জন্ম অতি ভয়ঙ্কর নাম থৈছে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ নাজানো দেৱগণ পুনৰ কি ঘটে অমংগলেই দেৱ সমাজত চিন্তাৰ কোনো নাই প্ৰয়োজন সময়ত দেখা যাব কিমান শক্তিশালী সেই দিতিৰ নন্দন দেৱৰাজ দেৱতাৰ যশ গৌৰৱত দেই পৰি মৰিছে দানৱ দৈত্য মাতা দ্বিতীয়াজী উন্মাদিনী হৈ দেৱৰ অহিত চিন্তি শুক্ৰাচাৰ্য ব্ৰাহ্মণৰ চাপিছে ওচৰ আৰু দেৱৰাজ নিজ স্বাৰ্থ পূৰণৰ বাবে দৈত্যগুৰু আচাৰ্য শুক্ৰয়ো নানানভাৱে কুমন্ত্ৰণা দি দানৱক দিছে উদগনি অতি সত্য কথা দেৱৰাজ ঈশা নলে দগ্ধ হৈ দৈত্য মাতা দ্বিতীয়াজী নিজেই নিষ্ঠুৰা দেৱমাতা অদিতিৰ অহীন চিন্তাই যেন একমাত্ৰ কামনা জীৱনৰ যেই কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা সময়ত দেখা যাব কিমান শক্তিশালী সেই দিতিৰ নন্দন হয় হওক শত শত দৈত্যৰ জনম তাৰ বাবে দেৱতা নহবা শংকা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন হয় যদি দেৱৰ সহায় লক্ষ লক্ষ দৈত্য আহিলেও একো কৰিব নোৱাৰে দেৱতাৰ অনিষ্ট সাধন তথাপিও দেৱৰাজ দিয়ে যদি অনুমতি এটি কথা ক'ব খোজো মই কোৱা বিশ্বকৰ্মা আনন্দৰে মই দিছো অনুমতি দেৱৰাজ চিন্তা কৰি দেৱ সমাজৰ চিন্তা কৰিয়েই সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চৌপাশে কৰিম নিৰ্মাণ এক অভেদ্য দেৱাল ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবাল মণিমুকুতাৰে নিজ হাতেৰেই মই কৰিম নিৰ্মাণ প্ৰাচীৰ অলংঘ দৈক্ষ ঠায়ে ঠায়ে স্থাপন কৰি প্ৰতিৰক্ষা বাহিনীৰ মই কৰাম নিবাস ধন্য 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 বিশ্বকৰ্মা তোমাহেন শ্ৰেষ্ঠ শিল্পী শতবাৰ প্ৰশংসা মই তোমাৰ হাতেৰে গঢ়াই অমৰাৱতীপুৰ চিৰদিন জিলিকিব স্মৃতি চিহ্ন হৈ তোমাৰ এই জয়গান গায় আৰু দেৱগণ দেৱৰাজ আজিলৈ নাই আৰু আলস্য বিষয় আজিলৈ সভাই মানতে ভংগ কৰা হ'ল দেৱৰাজ ও করুণা ও করুণা
সম্বন্ধীতে দেৱগণৰ জয় হওক। আহক দেৱঋষি, আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে আজি মোৰ এই অমৰাৱতীপুৰ। নাৰায়ণ। বাৰু কওকচোন দেৱঋষি, পুৰন্দৰ, আছে জানো কিবা নতুন সংবাদ? পুৰন্দৰ, দেৱঋষি, বৰ্তমান নাই কোনো নতুন সংবাদ। কিন্তু দেৱঋষি, ভৱিষ্যত বাণী দি আনিছো বুটলি মৰতৰ পৰা। আদি দৈত্য ভয়ংকৰ হিৰণ্যকশিপু দেৱঋষি, আৰু তাৰে সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে এই ভৱিষ্যত আতংকৰ কৰিছে সূচনা। প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে গৰ্জন দুয়ো বিশ্বজয়ী বুলি। দানৱৰে প্ৰতাপত ধৰ হৰি কম্পমান হৈ বসুমতী নিজে কিন্তু আজি আউলি বাউলি নাৰা। দেৱঋষি, দানৱৰ নিষ্ফল গৰ্জনত হ'ব জানো দেৱতাৰ কিবা অপকাৰ? অপকাৰ? হয় দেৱঋষি, দেৱতাৰ অপকাৰ। ও নারায়ণ, দেৱতাৰ উপকাৰ। পুৰন্দৰ হাঁহি উঠে কিন্তু শুনি তো ভৱানী। এবারে তুমি কোৱাচোন সহস্ৰ লোচন, এই বিশ্ব বহিৰ যদি হয় দুয়ো দৈত্যবীৰ বিশ্বৰ বুকুৰ পৰা ৰব জানো তোমাৰ এই অমৰাৱতী ভিন্ন ৰূপ লৈ। শুনা শুনা হেৰা পুৰন্দৰ, আৰু যত মানে আছা অমৰ মণ্ডলী, স্বৰ্গ, মৰ্ত, আকাশ, পাতাল, নাগ, গন্ধৰ্ব, কিন্নৰ সকলোকে লক্ষ্য কৰি আহি আছে হিৰণ্যাক্ষবীৰ নাৰায়ণ। পুৰন্দৰ বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নতু কি দেৱঋষি? এ ধ্বংস হব অমৰাৱতীপুৰ, ধ্বংস হব কিন্তু দেৱ ভোগ্য বসুন্ধৰা এটি পলকতে। ও শুন শুন পুৰন্দৰ, এ শুন 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 পুৰন্দৰ, মুহুৰ বচন অস্ত্ৰে 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 এই অস্ত্ৰে শস্ত্ৰে সুসজ্জিত হোৱা সাৱধান। শুন শুন পুৰন্দৰ মুহুৰ বচন, ও প্ৰলয় হুংকাৰে আহে যত দৈত্য গণ। পুৰন্দৰ যদিহে কৰিব নোৱাৰে তাৰ যোগ্য প্ৰতিকাৰ, তেনেহলে কি কৰিবা পুৰন্দৰ নাৰায়ণ? ইয়াৰ এটা উপায় দিয়ক দেৱঋষি। উপায় 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 ও যদিহে নোৱাৰা কৰিব দৈত্য কলি ধন, ও নাৰায়ণৰ পাশে যোৱা পাবা সমিধান। ও শুন শুন পুৰন্দৰ মুহুৰ বচন, ও নাৰায়ণৰ পাশে যাবা পাবা সমিধান। দেৱগণ দেৱগণ ও নাৰায়ণ, পুৰন্দৰ দেৱঋষি, নাৰায়ণ নাৰায়ণ